73.5%। কেইটাত লেটাৰ মাৰ্ক কেইটাত পাইছা কোনটো ছাবজেক্ট এৰাবিকত লেটাৰ মাৰ্ক পাইছা কিমানজন ষ্টুডেণ্ট তোমাৰ বিদ্যালয়ৰ পৰা আমার বিদ্যালয়ের পর 13জন স্টুডেন্ট পরীক্ষা দিচ্ছে। তাৰ মাজত কেইজন উত্তীৰ্ণ হৈছে তার মাঝে 6জন ফার্স্ট ডিভিশন আর 8জন সেকেন্ড ডিভিশন। তোমাৰ এই সফলতাৰ আঁৰত কোন কোন আছে আমার এই সফলতার আঁৰত মোৰ পিতৃ মাতৃ শিক্ষাগুৰুসকল আৰু মোৰ খুৰা খুৰীসকল। কিমান ঘণ্টা কৰি ষ্টাডি কৰিছা প্ৰতিদিন মই দৈনিক গড় হিচাপত 4-5 ঘণ্টামান কৰোঁ। কি ৰিজাল্ট মানে কি আৰু ভাল হোৱাৰ মানে কিবা সপোন আছে নেকি মোৰ আৰু ভাল হোৱা মানে মই 87 মাৰ্কৰ আশা কৰিছিলোঁ, কিন্তু মোৰ আশা মতে হোৱা নাই। কি ক'ব যদিও আশা মতে হোৱা নাই তথাপিও মানে শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞ, কিয়নো সিহঁতে অশেষ কষ্ট মুজাহিদা কৰি আমাক শিকাইছে। আমাৰ বিদ্যালয়ৰ পৰা HSC এক্সামিনেশ্যনত 13জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰে ভিতৰত 13জনেই পাছ কৰিছে। আপোনাৰ 6জনে ফাৰ্ষ্ট ডিভিজন পাইছে, এজন ষ্টাৰ মাৰ্ক সহ 83.5% লৈ ষ্টাৰ মাৰ্ক অধিকাৰ কৰিছে, আৰু বাকী 5জনেও ফাৰ্ষ্ট ডিভিজন পাইছে। লগতে আৰু যে বাকী 7জন থাকিল সেকেন্ড ডিভিজন পাইছে, আর থার্ড ডিভিজন আমার স্কুলত নাই। গোটেইকেইটা ফার্স্ট ডিভিজন আর সেকেন্ড ডিভিজনের মধ্যে আছে। আপোনাৰ বিদ্যালয়খনৰ নাম কি? আমার বিদ্যালয়খনৰ নাম মৰিদিয়া খোলাবান্ধা আদৰ্শ জাতীয় বিদ্যালয়। আমার এই বিদ্যালয়ত আমি যিখিনি আশা কৰিছিলোঁ, হয়তো এইবাৰ মেট্ৰিক পৰীক্ষাটো অলপ ব্যতিক্ৰমী হৈছে, কাৰণ ইয়াতে MCQ কুৱেশ্যন 45 মাৰ্কৰ হৈছিল, যাৰ কাৰণে ল'ৰা ছোৱালী যিখিনি নম্বৰ আহৰণ কৰিব বুলি, যিখিনি নম্বৰ অধিকাৰ কৰিব বুলি ভাবিছিল, তাতকৈ অলপ যেনিবা সিহঁতৰ আশাটো মানে তেনেকুৱা হোৱা নাই, ফলটো তেনেকৈ পোৱা নাই। এই MCQ কুৱেশ্যনৰ কাৰণে অলপ সিহঁতে অলপ দুধৰ মুধৰত পৰিছিল, যাৰ কাৰণে আমাৰ পাৰ্চেণ্টটো আমি আশা কৰা মতে অলপ যেন কম হৈছে। আৰু অনাগত দিনত আপোনালোকৰ আশীৰ্বাদত আশা কৰোঁ আমাৰ এই স্কুলৰ পৰা আমি ভাল ফল দেখুৱাম, ইয়াতকৈ আৰু বেছি ভাল ফল দেখুৱাব পাৰিম। আৰু আমাৰ তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে। আৰু এই বছৰো আমি যদিও পাৰ্চেণ্ট আমাৰ 83.5 হাইষ্ট পাৰ্চেণ্ট, তথাপিও আমাৰ কেন্দ্ৰৰ ভিতৰত চৰাঞ্চলৰ ভিতৰত যেনিবা হাইষ্ট পাৰ্চেণ্ট পাইছোঁ বুলিয়ে মই অনুভৱ কৰোঁ। নৱপ্ৰজন্মৰ উদ্দেশ্যে কি ক'ব? আমাৰ যিবিলাক প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল যিবিলাক আছে, সিহঁতকো আমি অনুৰোধ জনাওঁ, সিহঁতে যেন ভালকৈ সিহঁতৰ ষ্টাডি পঢ়া শুনা যাতে ভালকৈ কৰে, আৰু ইয়াতকৈ অধিক ভাল ফল যাতে সিহঁতে লাভ কৰিব পাৰে, তাৰ কাৰণে সিহঁতক মই আশীৰ্বাদ জনাইছোঁ। লেটাৰ মাৰ্ক 5টা পাইছে। তোমাৰ এই সফলতাৰ আঁৰত কোন আছে? সফলতাৰ আঁৰত পিতৃ মাতৃ আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, মোৰ খুৰা আছে, খুৰী আছে। কেইঘণ্টা কৰি ষ্টাডি কৰিছে? মোৰ ঘৰ হিচাপত 5-6 ঘণ্টামান ষ্টাডি কৰিছোঁ। কি ক'ব ৰিজাল্ট মানে 5টা মাৰ্কত লেটাৰ মাৰ্ক পাইছা, কি ক'ব শিক্ষকসকল? আমাৰ শিক্ষকসকলে আমাৰ কাৰণে বহুত কষ্ট কৰিছে, কাৰণ আমি বিদ্যালয়ত যিখিনি আমাক শিকাইছে বহুত ভালকৈ শিকাইছে, তাৰ লগতে আমাৰ ঘৰত যিখিনি পিতৃ মাতৃৰ কৰ্তব্য আছিল আমাক চোৱা চিতা কৰা, তাৰ মাজতো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ৰাতিটো আমাক ডিউটি দিছিল, আমি পঢ়ি আছোঁ নে নাই, ক'ত আছোঁ বা কিবা সমস্যা আছে নে নাই, সেইবিলাকত আমাৰ ঘৰত গৈ বহুতো সহায় কৰিছিল। আমি শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞ। ঘোষিত HSLC এক্সামিনেশ্যনৰ ৰিজাল্ট ঘোষিত হ'ল। আমাৰ প্ৰপাৰ চৰাঞ্চলৰ ভিতৰত মৰিদিয়া খোলাবান্ধা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা যথেষ্ট ভাল ফলাফল লাভ কৰিছে। চৰাঞ্চলৰ ভিতৰত যিখিনি ছাত্ৰ ছাত্ৰী বা যিখিনি স্কুল আছে, সকলোতকৈ ভাল পাৰ্চেণ্ট লৈ মাজিদুল নামৰ এজন ল'ৰাই 83.53 পইণ্ট লৈ মানে সুখ্যাতিৰে পাছ কৰিছে, যাৰ বাবে আমি গোটেই চৰাঞ্চলৰ হৈ আৰু এইখন বিদ্যালয়ৰ এজন অভিভাৱক হিচাপে, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি হিচাপে মই পৰম পূজনীয় শিক্ষাগুৰুসকলক মোৰ আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।